हेलो फ्रेंड्स वेलकम बैक टू माई अदर ब्लग और आजिर दिन आपलोक मैं किछुमान दृश्यबिलाक देखाब कारण चेष्टा करिम मोर कर्मजीवनर सकलोबिलाक आपलोक दृश्य देखाम जदि भाल लागिब तेने लाइक कमेन्ट शेयर करिब चेनेल जदि नतुन गाइज तेने सब्सक्राइब करि बेल आइकनটো प्रेस करि दिब तेने ब्लग आजिर भिडिओ मैं आरम्भ करि दिওঁ। এতিয়া মই ক্লাছত আহিলোঁ আৰু ক্লাছত আহি কিনে স্কুটিৰ পৰা বেগটো ওলাই ল'ম বুলি স্কুটিৰ চাবিটো লগালোঁ আৰু বেগটো মই ওলাইছোঁ টিকি খুলি কিনে। ক্লাছত আহিয়ে প্ৰথমতে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চবিলাক মই মিলাই লৈছোঁ, যিবিলাক ষ্টুডেণ্টে আহিছে তেওঁলোকক এটেণ্ডেঞ্চ দিছোঁ। One hour later. এইটো সময়ত ষ্টুডেণ্ট নাছিলে সেইকাৰণে চাহ ওলাই ল'লোঁ আৰু আজি আছে ৰঙা চাহ আৰু কেইটামান পিঠা লৈ আহিছোঁ, সেইটো দি খাই ল'ম। তাৰপিছত ষ্টুডেণ্ট বহুত বেছি ভিৰ হৈ যায় আৰু সেইকাৰণে চবকে মই ক্লাছটো দেখাই লৈছোঁ আৰু ক্লাছ দেখুৱাৰ পাছত মই নিজৰ টেবুলত আহি কিনে কেইটামান বহি চেক কৰিছোঁ। আগবেলাৰ সকলো ক্লাছ দেখাই থকাৰ অলপ পাছতে 12 বাজিলে আৰু তাৰ কাৰণে মই নিজৰ আহাৰ খাই লৈছোঁ। Few moments later. তাৰপিছত আকৌ পিছবেলাৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ গ'ল আৰু এনেকুৱা সকলোবিলাক মই ক্লাছ দেখাই গৈ আছোঁ আৰু এতিয়া ষ্টুডেণ্ট নাই, 3টা ষ্টুডেণ্ট আছে, তেওঁলোককে মই ক্লাছ দেখালোঁ। আজিৰ প্ৰায় সকলো ক্লাছবিলাক দেখাই দিয়াৰ পাছত মই ঘৰ যাবৰ কাৰণে সাজু হৈছোঁ আৰু জেকেটটোক মই পিন্ধি লৈছোঁ। তাৰপাছত মাফলাৰ আছে, এই মাফলাৰটোক মই লগাই ল'ম যিহেতু ঠাণ্ডা বেছি আৰু এইকেইদিন কি হৈছে বতৰ একেবাৰে ডাৱৰীয়া, বেছিয়ে ঠাণ্ডা লাগে অলপ, সেইকাৰণে নিজৰ ড্ৰেছ ভালকৈ লগাই লৈছোঁ। তাৰপিছত মোৰ বেগ আৰু টিফিন মই স্কুটিৰ ডিকিত ভৰাই লৈছোঁ যিহেতু যাবলৈ হ'ল, সেইকেইটা মই ডিকিৰ ভিতৰত ভৰাই দিছোঁ।
আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক কেনেকুৱা লাগিলে চাই কিনে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ভাল লাগিলে তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজি ইয়াতে সামৰিছোঁ। সকলোকে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।